হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। জয়মতী কন্যাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ মই কেইখনমান মেখেলা ফেব্ৰিক কৰিছিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যাবচোন শেষলৈকে, ভাল পাব। কেনেকুৱা লাগিছে ক'বচোন। এইখন মোৰ জীৱনত প্ৰথম ফেব্ৰিক কৰিছিলোঁ। কেনেকুৱা হৈছে জনাব। মেখেলা হয় দেই, আৰু দেখাই আছোঁ এখন মই বৰ্তমান কৰি থকা আপোনালোকক দেখাই আছোঁ। বৰ্তমান কৰি আছোঁ এইখন বাটাৰফ্লাই। কেনেকুৱা হৈছে জনাবচোন। ফেব্ৰিক কৰিব ক'তো শিকা নাই, ঘৰতে কৰিছোঁ আৰু মোবাইল চাই চাই। এইখন এখন অৰেঞ্জ কালাৰত কৰিছোঁ। আপোনালোকে কোনোবাই যদি কৰে জনাবচোন কেনেকুৱা হৈছে। আৰু এইখন গল্ডেন হয়, গল্ডেনত কৰিছোঁ। ময়ূৰ আছে। এই চাওক, ময়ূৰ চৰাই। আৰু এইখন আছে, এইখন কৰিছোঁ কটনত, পেৰট কালাৰ হয়। কটন চাদৰ মেখেলা ফেব্ৰিক কৰিবলৈ কিনিব পাৰিম। চাদৰখন হোৱাই নাই, এইখন মেখেলাখনহে। আৰু এখন বোৱা মেখেলাত কৰিছোঁ। এইটো ডিজাইন কেনেকুৱা লাগিছে ক'বচোন। এইবোৰ আচলতে এম্ব্ৰইডাৰী কৰা ডিজাইনহে দেই, মই ফেব্ৰিক কৰি দিছোঁ। এম্ব্ৰইডাৰী কৰিব নাজানো। আৰু এখন বগাত কৰিছোঁ। পাহাৰ টাইপৰ ডিজাইনটো দিছোঁ। এইটো মগৰ ওপৰলৈ দিলে গম পাব ডিজাইনটো। বগাত কৰিছোঁ, কেনেকুৱা হৈছে জনাব। আৰু আছে এইখনো কটনৰে হয়, পেৰট কালাৰ। মগৰ দিয়া আছে মাজত, আৰু এনেকৈ দিছোঁ। কেনেকুৱা হৈছে জনাব। এইবিলাক চব এম্ব্ৰইডাৰী ডিজাইন। আৰু এখন বোৱা মেখেলাত কৰিছোঁ। এইখনো বগা কালাৰৰ হয়। এয়া এইটো ফুল আৰু পাত আছে। কেনেকুৱা হৈছে এইটো জনাবচোন, মোৰ কিন্তু বহুত ভাল লাগে। আৰু এখন মেখেলা দেখাইছিলোঁ যে অলপ আগতে, সেই মেখেলাখনৰ চাদৰখন দেখাই আছোঁ ৰ'ব। সেয়া চাদৰখনত মই এনেকৈ দিছোঁ। আৰু এইফালে আঁচলটোৰ কাৰণে এনেকৈ দিছোঁ। এইটো ফুল দিছোঁ, আঁচলটোৰ কাৰণে এইফালে এটা দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন ভিডিঅ'বোৰ চাব পাৰিব। ধন্যবাদ।